নমস্কাৰ জনালোঁ সকলোলৈ। আজি জ্ঞাতিৰ আয়োজন আছিলে, সেইবাবে মাহ প্ৰসাদ অকণমান আয়োজন কৰিলোঁ। লগতে লাড়ু, পিঠা, বুন্দিয়া ভুজিয়াৰে ধুনীয়াকৈ চাহ দিলোঁ। এয়া মই এতিয়া মছলা ৰেডি কৰি ল'ম। নহৰু পেষ্ট, পিঁয়াজৰ পেষ্ট, আটাখিনি ধুনীয়াকৈ কৰি ল'লোঁ। লগতে হালধি, নিমখ, শুকান মছলা, গৰম মছলা, জিৰা, ধনিয়া, আটাখিনি তেজপাত দি ধুনীয়াকৈ দৈ দি মেৰিনেট কৰি ল'ম। এয়া মেৰিনেট কৰি লোৱা হৈ গৈছে। এতিয়া প্ৰেছাৰ কুকাৰত মই দি দিলোঁ সিজিবলৈ। ঢাকনিখন লগাই সিজিবলৈ দিম। লগতে এয়া ৰৌ মাছ আনিছিলে, মই ভাজিলোঁ। আটাখিনি ধুনীয়াকৈ ভাজিলোঁ। এয়া আকৌ গ্ৰেভি এটা বনোৱাৰ কাৰণে মছলা ৰেডি কৰি লৈছোঁ। লগতে এয়া দালিখিনিও বনাই ল'লোঁ। এয়া গ্ৰেভিটো হৈয়ে গ'ল। এতিয়া মই মাংসৰ প্ৰেছাৰ কুকাৰৰ পৰা ঢালি দিম, হৈয়ে যাব। লগতে মই বিলাহী আৰু মাছ ধুনীয়াকৈ বনাই ল'লোঁ। আৰু মাংসখিনিও হৈয়ে গ'ল, দালিখিনিও হৈয়ে গ'ল। এনেদৰে বিন, আলু ফ্ৰাই কৰিলোঁ, ধুনীয়াকৈ হৈয়ে গৈছে। আৰু পনীৰ আৰু অকণমান মছলাৰ সৈতে গ্ৰেভি বনাই লোৱা হৈ গ'ল। পিঁয়াজ, বন্ধাকবি, জলকীয়া আৰু মাছৰ মাথাৰে ধুনীয়াকৈ ভাজি এটা কৰিলোঁ। এয়া ৰুটি বনালোঁ। শেষত আটাইকে ধুনীয়াকৈ দি মেলি আটাইয়ে খোৱা হৈয়ে গ'ল। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।